वेलकम टू माय यूट्यूब चेनेल। आज मैं दरंगर ঐতিহ্যমণ্ডিত শলাগুৰি সত্ৰ দেখাবলৈ লৈ যাই আছোঁ আপোনালোকক। আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ লগত আছে বনিলে মই যাম এতিয়া ভকতপাৰালৈ শলাগুৰি সত্ৰলৈ। আৰু ইয়াৰ এটা দুখ লগা বিষয়, এই যেতিয়া বানপানী হৈছিল তেতিয়া ইয়াত মানে এটা খৰা হৈ গৈছে, এইটো দুখ লগা বিষয়। আৰু এতিয়া যাম বলক। আৰু এনেকুৱা আছে আমাৰ গাঁৱৰ পৰিৱেশটো। আৰু মানে আমি এতিয়া যাই আছোঁ। আৰু আগতে এখন পাইছে সেইকাৰণে নিমিছিলোঁ অকণমান। আৰু এতিয়া যাওঁ। ফাইনেলি গাইছ আমি আহি পালোঁ এতিয়া শলাগুৰি সত্ৰ। আৰু এতিয়া শলাগুৰি সত্ৰলৈ যাম বলক, গেটৰ পৰা দেখাই আমি। আমি ফাইনেলি গাইছ আহি পালোঁ এতিয়া গেটটো। আৰু এতিয়া যাম ইয়াৰ ভিতৰত বলক। আৰু ইয়াত ভলীবল খেলা হয়। এইটো হৈছে শলাগুৰি সত্ৰ ভোগঘৰ। এই ভোগঘৰটো ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে উদ্বোধন কৰি থৈ গৈছিল। আৰু এইফালে আছে শলাগুৰি সত্ৰটো, আৰু আগত দিগি আছে এটা পুখুৰী বলক চাই। আৰু গাইছ ইফালে বঢ়িয়া এটা মন্দিৰটো পুৰা। আৰু এই মন্দিৰটো 1821 চনত স্থাপিত হৈছিল। আৰু একদম বঢ়িয়া ভিউ, একদম চাওক গাইছ। এইফালে দূৰৰ পৰা চাওক, একদম মজা। এইটো মানে ৰংগমঞ্চ আৰু মজাকে পুৰা। আৰু মানে গাছ ইয়াত 200 বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছিল। আৰু ইয়াতে মানে 200খন পতাকা উত্তোলন কৰা হৈছিল। আৰু এতিয়া বাৰু নাই দেই, একদম বঢ়িয়া। এইটো পুখুৰীটো, এই আগৰটো শলাগুৰি সত্ৰটো, আৰু এইফালে পুখুৰীটো। আৰু আমি তাৰ পৰা আহিলোঁ, একদম মজা ভিউ চাওক। আৰু এটা গাইজ দুখ লগা বিষয়, যেতিয়া এইটো ৰাস্তা যে এই ৰাস্তাটো বানপানীত মানে খহাই লৈ গৈছিল। এতিয়া বাৰু ৰিপেয়াৰিং কৰা হৈছে ভালদৰে। দুখ লগা বিষয় এয়া হেৰি হৈ আছে মানে, পানী এতিয়াও উঠি আছে মানে। আৰু একদম বঢ়িয়াকৈ এতিয়া মাটি চাটি দিছে বঢ়িয়াকৈ, একদম কি মজা ভিউ। দোস্ত ভিডিঅ'টো আজিলৈকে ইমান আছিল। ভাল পালে লাইক এটা ছাবস্ক্ৰাইবাৰ আৰু কমেণ্ট কৰিব। বাই বাই।